তো হেল্ল' গাইজ, আকৌ এটা ভিডিঅ' মই আপোনালোকৰ ওচৰত স্বাগতম জনাই আৰম্ভ কৰিব লৈছোঁ মোৰ ইউটিউব চেনেল ডিম্পলছ ব্লগ। আৰু আপোনালোকক যোৱাটো ভিডিঅ'ত কৈছিলোঁ যে দেখাই দিম যে ঘৰ আমি এইফালেদি আহিছিলোঁ আৰু ইয়াতে সোমাই গ'লোঁ। তো গাইজ চাইকেলখন ৰেডি কৰি ল'লোঁ। ইয়াতে আছে নয়নদা, তাতে আছে ভিনদেউ আৰু ভিনদেউৰ মাক আছে এজনী, আৰু ইয়াতে আছে তো এইজনী বা হ'ল, এইজনী বাহঁতৰ ঘৰতে আহিছিলোঁ। আৰু এইটো পাপুদা, এইটো ইয়াকতো চিনিয়ে পাই আহিছোঁ বা, আৰু এইটো হ'ল মাইনা। মানে গাইজ ইয়াৰ পৰা ওলাই যাইছিলোঁ, তাৰপিছত আপোনালোকৰ ওচৰত বানাই তো মানে গাইজ বাহঁতৰ ঘৰৰ পৰা ওলাই দিলোঁ মানে আমাৰ যাত্ৰাটো। তো গাইজ আকৌ যোন পিন্ধি আহিছিলোঁ সেইফালে আহি গ'লোঁ। ইফালে আছে উৎপল, ইফালে আছে নয়নদা, আৰু ইফালে মানে আমাক ভিনদেউৱে অলপমান বাটটো দেখাই দিব আহিছে, কাৰণ আমি ইয়াৰে নতুন ন, সেইকাৰণে আমাৰ ৰাস্তাবিলাক চিনি নাপাওঁ, সেইকাৰণে অলপমান ৰাস্তাটো দেখাই দি পিনে ভিনদেউ গুচি আহিব। তো বলক গাইজ গৈ আছোঁ। তো গাইজ মানে ভিনদেউৱে আমাক ইফালে ৰাস্তাটো দেখাই গুচি গ'ল আৰু আমি আহিলোঁ মানে বহুত গাঁৱৰ মাজে মাজে এটা ব্লক গীটাৰ হয়। আৰু এটা আছে নয়নদা। নয়নদা আজি জজ কেনেকুৱা? মোৰতো একদম হাই লেভেলৰ। ফুটবল জজ কেনেকুৱা আজি? তো মানে গাইজ আজি বেছি হেৰি নাযাওঁ, 100 কিলোমিটাৰমান চলাম। মানে আজি সৰ্থেবাৰী যাম নহয় ন, আজি সৰ্থেবাৰী যাম। আজি তাতে উৎপলৰ মামাকৰ ঘৰত থাকিম আৰু সৰ্থেবাৰীৰ পিছদিনাখন চাগে ক'ৰবাত যাব পাৰোঁ। তো ভিডিঅ' চাই থাকিব, আপোনালোকে গম পাই যাব আমি কৈ যাওঁ। তো গাইজ আহি পাই গ'লোঁ হাৱাই ৰোড। তো গাইজ ইয়াতে আছে এইখন বোলে নয়নদাৰ JCB, হাৰ্ডৱেৰ পাই গ'লোঁ। তো এতিয়া গৈ আছোঁ সৰ্থেবাৰী। তো এতিয়া মানে হোটেল চাহ খাই লওঁ, মানে ৰাতিপুৱা মানে অলপমান চাহ খাই আহিছিলোঁ বাৰু, হ'লেও এতিয়া বহুত টাইম হৈ গ'ল, মানে ৰাতিপুৱা ওলাই অহাটো আপোনালোকে গৈ আছোঁ বলক। তো গাইজ ৰখি গ'লোঁ এখন হোটেলত, আৰু হোটেলৰ মানে চাহ খাই ল'লোঁ। তো ইয়াতে মানে চাহ খোৱা হৈয়ে গ'ল বাৰু, এতিয়া ভিডিঅ'টো গৈছোঁ। এতিয়া উৎপলৰ হাঁহি, আৰু মানে মই ইয়াক বহুত বেয়াকৈ ঠগিলোঁ ইয়াৰ মানে ঘাট খালোঁ। আৰু এইটো ভাইটিয়ে বাৰু এতিয়ালৈকে মোৰ ভিডিঅ' চাই আছে। তো গাইজ এতিয়া গৈ আছোঁ বলক, আমি এতিয়া চাহখিনি খাই পিনে ওলাই দিছোঁ। সৰ্থেবাৰী যোৱা ইফালে যায়, এইটো ৰোড পাই গ'লোঁ। এতিয়া আছে উৎপল আৰু নয়নদা আছে তাতে। বহুত জোচ একদম জোচ হাইলাইট জোচ। তো গাইজ মানে সোমাই গ'লোঁ এতিয়া গৈ আছোঁ মোমায়েকৰ ঘৰত, মানে উৎপলৰ মোমায়েকৰ ঘৰত। তো গাইজ বলক গৈ আছোঁ, মানে ভাগৰ লাগিছে দিয়কচোন অলপমান মানে সুধি আহিছোঁ গাইজ। মেপত চাওঁতে এইফালে গৈছিলোঁ আমি গাইজ, সেইফালে গুচি গৈছিলোঁ বাৰু, মানে বেছি যোৱা নাই, অলপমান গৈছিলোঁ। তো গাইজ বলক এনেকৈ ধেমালি ফূৰ্তি কৰিয়ে গৈ আছোঁ আৰু কি কৰিব গাইজ, আৰু মাজতে বহুত গানো গালোঁ। তো গাইজ বলক গৈ থাকোঁ লাহে লাহে। তো গাইজ মানে এতিয়া আছোঁ আমি বৰ্তমান নলবাৰী, আৰু ইয়াৰ পৰা সৰ্থেবাৰী 27 কিলোমিটাৰ মানে যাম আৰু। তো গাইজ এইখনে বৰ্ডখন। তো গাইজ মানে বলক গৈ আছোঁ লাহে লাহে যাম, মানে ভাগৰো লাগেতো। তো গাইজ মানে আমি আহিছিলোঁ তলেদি, এতিয়া মানে ওপৰতে আহিলোঁ, মানে ওপৰৰ ভিউটো ভাল। তো ভিউটো ভিডিঅ'টো অলপমানো স্ক্ৰিপ্ট নকৰাকৈ চাব, মানে ৰখি দি। তো পৰঠা খাই লওঁ, মানে ভোক লাগিলেতো,
আৰু ইয়াতে বস্তু এটা দেখিলোঁ মানে গাইছ, এইটো চাওক ৱালত মানে ঘূৰি আছে। তো গাইছ খাই পিনে ওলাই গৈছোঁ। নয়নদাই কথা পাতি আছে আৰু আছে উৎপল এটা খাই পিনে। তো ময়ো খাই লওঁ গাইছ। তো গাইছ হোটেলৰ পৰা ওলাই আহিলোঁ, এতিয়া গৈ আছোঁ সৰ্থেবাৰীৰ উৎপলৰ মামাকৰ ঘৰ। তো পৰঠাখন খাই কেনেকুৱা লাগিল নয়নদা? ইমান ডাঙৰ পৰঠা দিছোঁ, চৰি ইমান গাড়ী হাত মাৰিব পাৰোঁ। ডাঙৰে পৰঠা কাৰণ নহ'ব, ইমান ডাঙৰ পৰঠা দিছে। এতিয়া চব্জি দিছি আৰু এটা চব্জি দিছি আৰু এটা চাটনি দিছি গাইছ। ভাল লাগছে ভাল লাগছে গাইছ, মানে খায়ো ভাল লাগছে। তো উৎপলে একদম মামাকৰ ঘৰত যাব পুৰা জোৰ চাইছ। তো গাইছ বলক গৈ আছোঁ, একদম পেট ভৰি গ'ল, একদম পুৰা জোৰ হৈ গ'ল। তো গাইছ বলক। মানে আমি হোটেলৰ পৰা আহি থাকোঁতে বাৰু সৰ্থেবাৰী ৰোডত মানে এখন দাদাৰ দোকান দেখা পাই গ'লোঁ। দাদা আপোনাৰ নামটো ক'ব। তো যিটো দাদাৰ দোকানত মানে আহি গ'লোঁ মানে ইয়াৰ মানে মানে আমি বাৰু চালোঁ, আমাৰ বহুত ভাল লাগি গ'ল। যদি মোৰ ভিডিঅ' কোনোবা সৰ্থেবাৰী ৰোডৰ মানুহ চাই আছে, দাদাৰ দোকানত সোমাবলৈ নিশ্চয় নাপাহৰিব। তো এতিয়া মানে আমি অলপমান আৰু এগিলাচ খাই লওঁ আৰু এগিলাচ খাই লওঁ। তো গাইছ আমি অলপমান আপোনালোকক লগ পাই আছোঁ। তো গাইছ বৰ্তমান মানে আমি সৰ্থেবাৰী টাউন পাৰ হৈছোঁ, কাৰণ আমি ভিডিঅ' বনাব নাপালোঁ, কাৰণ মানে বহুত কাম আছিলে। তো গাইছ মানে ৰাস্তাটোত চাই দেখাই পাইছে চাগে বহুত বেয়া হৈ গৈছিলে। তো মানে নয়নদাই এতিয়া ব্লগিং কৰি আছে আৰু উৎপল গ'ল আগত, মানে আমাৰ মানে নয়নদাৰ মানে বেগটো খুলি দিছিলে, সেইকাৰণে আমি ৰখি গ'লোঁ মানে। তো মানে এতিয়া গৈ আছোঁ উৎপলৰ মামাকৰ ঘৰ, কিবা খাৰুঠা এখন গাঁওখনৰ নাম উৎপলৰ মামাকৰ ঘৰ। তো গাইছ মানে গৈ আছোঁ। তো একদম বেনাৰ চেনাৰ একদম ফুলাৰ নিচিনা হৈ গৈছে গাইছ। তো মানে ৰাস্তাটো ইমান বেয়া ন, তো মোৰ মানে চাইকেলখন কিবা হোৱা নিচিনা লাগিছে। মানে ইয়াৰে যে বলগুটিটো ভাঙা নিচিনা লাগিছে, মানে কেৰেক কেৰেক মানে আৱাজ। তো মানে চাইকেলখন যেতিয়া ৰাইডত গৈছিলোঁ, যেতিয়া মানে ধুই দিছিলোঁ, তেতিয়া পানী হৈছে। তো মানে কেৰেক যোনটো আৱাজ হ'লে মানে সেইটো ওলাই আছে। তো এতিয়া আমি গৈ আছোঁ। কি কৈছে দাদা? তো গাইছ বলক ইয়াৰ পৰা ওলাই দিওঁ। তো অলপমান আগত লগ পাই আছোঁ। তো গাইছ উৎপলৰ মামাকৰ ঘৰৰ যোনটো ৰাস্তা সেইটো এণ্ট্ৰি হৈ গ'ল। এয়া চাওক, সেইফালে পিছপিনে হৈ গ'ল ৰাস্তা। তো গৈ আছোঁ মামাকৰ ঘৰত। তো গাইছ মানে একদম দেখিছে গোটেই থাকি গ'লোঁ, মানে বহুত স্পীডত আহিছিলোঁ আৰু বৰষুণ দি দিছে গাইছ। তো বৰষুণ দিছে, মই মোবাইলটো সোমাই থাকোঁ কাৰণ ভিজি যাব। তো এতিয়া বলক মামাহঁতৰ ঘৰত যাই আছোঁ। মানে আজি হ'ল মানে ডে 3 ভিডিঅ', কালি পাব ডে 4 ভিডিঅ'। তো ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক কমেণ্ট এণ্ড সাবস্ক্ৰাইব কৰিব। তো আজিলৈ বাই বাই টাটা। কালি 900 ভিডিঅ' দিছে, যাতে চাই ভিডিঅ'টো অকণমান স্কিপ নকৰাকৈ। তো আজিলৈ বাই বাই।